নমস্কাৰ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাই আছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভালেই বাৰু। যিহেতু এতিয়া এটা বিশেষ বতৰ, আপোনালোকে খাইছেনে নাই খোৱা নাজানো, কিন্তু মোৰ ওচৰত এটা বিশেষ বস্তু আছে, সেইটো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এইটো আছে কি বাৰু, আপোনালোকে খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। এচালনি পূৰা সুদূৰ ঘোলাপানীৰ পৰা আহিছে, মানে কালি ভাইটি ভিনদক থ'বলৈ গৈছিলে পেহী ঘৰলৈ, ভিনদ আহিছিলে আৰু তাক বগৰী ৰুই পঠাইছে আৰু কি দিছে দেখাই আছে চব। এয়া বস্তু দি পঠাইছে, কাঁচকল, ঔটেঙা, জাতিলাও, জাহাজী কল, তাৰপৰা কচু, এইটো কি বস্তু কি আছে? অ' মাই গড, কি হয়? অঁ এয়া অসমীয়া আলু দিছে ভনীয়েকক ককাই গ'লে কিমান মৰম, ঘৰৰ বস্তু মানে। এতিয়া মানে মাক মই চাহ দিব লাগে, কিন্তু চাহ নিদিয়ে, আজি বেলেগ বস্তু দিওঁ। বগৰীটো লৈ বেলিও পূৰা কাঢ়া, খাই ভাল লাগিব। মায়ে মানে তাঁত বৈ আছে, তাঁতখন ফিটিং কৰিছে, আজি দেখাই আছোঁ। লোৱা চাহৰ বদলি। ইমানখিনি আনি দিছে, ইমান খাবা, দাঁতৰ যিহে অলপ খালে টেঙা লাগে। খুন্দু জলকীয়া বিচাৰে, খুন্দু জলকীয়া পকাই নাই। অঁ এতিয়া খুন্দি খাবলৈ আকৌ লগো লাগে নহয় বান্ধৱী। আজিহে খুন্দু জলকীয়া এটা নাই খাবলৈ। চুমুক এনেকৈ ষ্টেটাছ তাত দি পেলাই খুন্দি খাওঁ আহক বুলি দিলে। এটা আজি এনিভাৰ্চাৰী স্পেচিয়েল দিব নাই। মাক কেইখন তাত লগাইছে কৈ দিয়ক। ছখন চাদৰ লগাইছে, দুখন মোৰ, দুখন মাৰ আৰু দুখন আৰু বোৱাৰী ভাগৰ। লগ নাই খাবলৈ, কোনোবা খাবা যদি আহি যোৱা আমাৰ হ'লে। বালিয়া বগৰী গৰমো, মজা লাগিব খাই। কেনেকুৱা হয়? টেষ্টি হয়। মজা হয় বগৰী খা মা কাক বৈ খা। এয়া মোক দিছে এখন ববলৈ, আছোঁ দিলোঁ। A few moments later. চাহ লৈ আহিলোঁ, মায়ে তাঁত বৈ আছে যিহেতু। চাহ কাপ লৈ লোৱা, ভাগৰ লাগিছে। থেংক ইউ। আৰু আমাৰ পণ্ডিত আহি ৰেডি। তোৰ কি লাগে গ'লো? এতিয়া তুলঠাটো ঠাইত অলপ নমাই দিব লাগিব। ল আমাৰ মানে যোনেই তাঁত বওঁ সিয়ে চাহকাপ, মানে তাৰ অপজিটজনীয়ে চাহকাপ দিয়ে। আজি মানে মায়ে তাঁত বৈ আছে নাই, সেইকাৰণে চাহকাপ মই কৰিলোঁ। মই বৈ দিলে মায়ে কাৰণে সেনেকৈ আৰু মিলা মিলিকৈ। The next morning. গুড মৰ্ণিং। কালি ৰাতিয়ে মামা ঘৰলৈ আহিলোঁ, আইতাই মাতিছিলে থাকিবলৈ। আৰু এতিয়া মামীহঁত হস্পিটেললৈ যাব যিহেতু, সেইকাৰণে মই বোলো ইহঁতক লৈ যাওঁ আমাৰ ঘৰলৈ ফুৰাবলৈ। কি ৰাজধানী আহিছে? জপনাখন মোক মাৰিবলৈ কৈছে, সিহঁতৰ ৰাজধানী আহিছে, ৰাজধানীজনী এজনী। এইজনৰ ৰাজধানী নেকি? বা বৰ ধুন। অঁ এইফালে শুন আকৌ, ক'ত যাবি কৈ দে আকৌ। ধন জেঠাই ঘৰলৈ যাবি? আমাৰ ঘৰলৈ নাযাওঁ, মোৰ ঘৰলৈ নাযাওঁ। অঁ মই বোলো আকৌ ধন জেঠাই ঘৰলৈ যাওঁ। তই ৰণি লৈছোঁ, ভাগৰ লাগি গ'ল চবেই, ভাগৰ লাগি গ'ল। তহঁতি যদি আমাৰ ঘৰলৈ আহ, ৰেল লাইনটোৰ ওপৰত উঠি এবাৰ এইফালে চাবি আৰু এবাৰ এইফালে চাবি। যদি ৰেলগাড়ী নাই তেতিয়া তহঁতি পাৰ হৈ দিবি ৰেল লাইনটো, বুজিলি? অভিনাম নাম ৰেলগাড়ী আহিব, এইফালে ৰেলগাড়ী আহিব, নাম আকৌ। পাই গ'লোহি আৰু পণ্ডিতসকল, ময়ো গা পা ধুই ৰেডি হৈ গ'লোঁ। আৰু এইফালে আমাৰ গলুকো গা ধুৱাই দিলোঁ। গ'লো
আমি এতিয়া বগৰী খাম নে বগৰী খুন্দা খুন্দি খাম কি কৰিছ তই আগে আমি গৰুক পানী খুৱাই লওঁগৈ আমি যাবি না গৰু পানী খুৱাবলৈ গৰু পানী খুৱাই আহি আমি বগৰী দিব লাগে নেকি নাৰিকল লুকি আমি আজি বগৰী খাম এয়া বগৰী আনি আছে বৰক আমি গৈ আছোঁ এইডোখৰতে অলপ বহিছোঁ এয়া বগৰী এয়া মান ধনিয়া জলকীয়া বগৰী ভৰাই লৈছোঁ বাঁহৰ চুঙা হ'লে ভাল কিন্তু আমি এতিয়া খুন্দিম আঙুলি জলকীয়া খুন্দি হৈ গ'ল আমাৰতো এইটো চুমিটো এইটো মানে খাম আকৌ পকা পকা লৈ আছিলে ভাতো খাহি ঝুমিয়া জ্বলা আছেনে ভালকৈ খাই লওঁ হৈছে মোৰ টেষ্টটো মই ভিডিঅ'টো কাৰণে দে টেষ্টি নে হৈছে হৈছে বেলেগ মজা লাগিছে এনেকৈ দিব কোনে A few moments later. বাইদেউ পূৰা ৰিল বনাই আছে চাকৰি তাত কৈ দে আকৌ ইটো তোকে বজাম মই কৰিবলৈ এই দুটা কণ্ট্ৰল কৰিবলৈ এইডাল লৈ লৈছোঁ দাদা গৰু পিটন দিম ন উৎপাত কৰিলে